আমাৰ গোসাইগাঁও জিলা BPFৰ এটা কৰ্মীসকলক লৈ এটা সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছে, যে আগন্তুক 4 মাৰ্চত আমাৰ কেন্দ্ৰীয় কমিটিৰ অধিৱেশন হ'ব লগা আছে। তাৰ বিষয়ে আমি অলপ প্ৰস্তুতি লোৱাৰ বাবে আজি আমি ইয়াত সভা অনুষ্ঠিত কৰিছোঁ। আমাৰ প্ৰত্যেকখন প্ৰাইমাৰী আৰু ব্লক কমিটিবিলাকৰ লগত জইণ্টলি আমি ডিছকাশ্যন কৰিছোঁ আগন্তুক দিনত যাতে আমি চেণ্ট্ৰেল কনভেনশ্যনত পাৰ্টিচিপেট কৰাৰ কাৰণে প্ৰত্যেকটা ব্লক আৰু প্ৰাইমাৰীসকলক প্ৰস্তুতি চলাবৰ বাবে তথা জনসাধাৰণৰ মাজত গৈ পেলাই আমাৰ BPF দলক বেছি শক্তিশালী কৰাৰ কাৰণে আমি প্ৰত্যেকখন প্ৰাইমাৰী কমিটিবিলাকৰ নিৰ্দেশ জাৰি কৰিছোঁ। লগতে প্ৰত্যেকখন বুথ লেভেলত নতুনকৈ বুথ লেভেল কমিটি আমি গঠন কৰাৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। যিহেতু 2024 চনত লোকসভা নিৰ্বাচন আহি আছে, সেই লোকসভা নিৰ্বাচনৰ অংশগ্ৰহণ কৰাৰ কাৰণে অলৰেডি আমাৰ কেন্দ্ৰীয় কমিটিয়ে ঘোষণা কৰিছে যে কোকৰাঝাৰ সমষ্টি আৰু মংগলদৈ সমষ্টিত আমাৰ BPF দলে পাৰ্টিচিপেট কৰিব। তাৰ বাবে প্ৰস্তুতি লোৱাৰ বাবে এতিয়াৰ পৰাই আমি টঙালি বান্ধিছোঁ। প্ৰত্যেকটা বুথ লেভেলত নতুনকৈ কমিটি গঠন কৰি বুথ লেভেল কমিটিকো শক্তিশালী কৰাৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। এইটোৱে আছিল আজিৰ আমাৰ সভাৰ উদ্দেশ্য।